তো গাইজ আজি আপোনালোকক ক'ম আৰ্ডুইনো এছএমডি পৰা আল্ট্ৰাছনিক সেন্সৰ লগাই পেলাই অবজেক্ট ডিটেকশ্যন সেন্সৰ কেনেকৈ বনায় দেখাম। তো তাৰ কাৰণে লাগিব আপোনালোকৰ সামগ্ৰী এটা আল্ট্ৰাছনিক সেন্সৰ চাব পাৰে, এইটো এখন আৰ্ডুইনো এছএমডি বৰ্ড, এটা LED ল'ব পাৰে 5mm, মই লৈছোঁ য়েল্লো, আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে। 3 ভোল্ট বা 5 ভোল্টলৈকে হ'ব লাগিব। ৰেজিষ্টেঞ্চ লগাব পাৰে বা নলগাব পাৰে, মই নাই লগোৱা। আৰু এডাল কেবুলো থাকেই বাৰু, এডাল আৰ্ডুইনো কেবুল চাব লাগিব। আৰু মই চব দেখাই দিছোঁ বস্তু, এইটো কানেকশ্যনবোৰ দেখাই দিছোঁ চাওক। এইটো GND একো ট্ৰিগ VCC বেকগ্ৰাউণ্ডৰ চাউণ্ডবোৰ আপোনালোকে ইমান গুৰুত্ব নিদিব, এইটো চাব পাৰে। এইটো LM324 চাব পাৰে। আৰু ইয়াৰ মই চিপছেট বুলি কয় নে কি জানো কয়, IC নে চিপছেট বুলি কয়, আপোনালোকে কমেণ্টত লিখি দিবচোন। এটমেল মেগা 328P PB এটমেলৰ হয় এইটো LED। তো ইয়াৰ মই কানেকশ্যনবোৰ দেখাই দিছোঁ। LED যোনটো VCC মানে পজিটিভটো আপোনালোকে 9 নম্বৰত ভৰাব লাগিব, জুম কৰি দেখাই দিছোঁ আপোনালোকক। 9 নম্বৰত ভৰাব লাগিব। 9 নম্বৰত ইয়াৰ VCC ভৰাই ইয়াৰ GNDটো ইয়াত ভৰাব লাগিব, GNDত ভৰাই দিব লাগিব, মানে নেগেটিভডাল ইয়াত ভৰাই দিব লাগিব। আকৌ ইয়াৰ যোনটো ট্ৰিগ আৰু একোটো আপোনালোকে 10 আৰু 11 ভৰাব লাগিব, 10 আৰু 11। ইয়াৰ মানে অকলে আছোঁ কাৰণে দিগদাৰ, 10 আৰু 11 চাবাৰ ভৰাই দিলোঁ। তাৰপিছত আকৌ ইয়াৰ পজিটিভ নেগেটিভটো ইয়াত ভৰাই দিব, ইয়াত নেগেটিভ ভৰালোঁ, ইয়াত পজিটিভ ভৰাই দিলোঁ। এইটো আচলতে 5 ভোল্টৰ ল'ব লাগে, 5 ভোল্ট বা 3 ভোল্ট ক'ৰবাত লগাব পাৰে। এইটো লাগ গ'ল। তো এতিয়া দেখাই দিছোঁ ক'ত কি লগাইছোঁ, চাই লওক। যোনটো মই ক'ড সেইটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই পেলাই কৰি ল'ব পাৰে। মই ChatGPTৰ পৰা উলিয়াইছোঁ এইটো ক'ডটো, এইটো ভালকৈ বেকা হৈছে, এইটো দেখাই দিছোঁ, চাই লওক। 5 ভোল্টত দিছোঁ আৰু GND দিছোঁ, চাই ল'ব পাৰে। 5 ভোল্ট আৰু GND ট্ৰিগাৰ ক'ড দিছোঁ। আৰু ইয়াত আপোনালোকে ক'ডিং কৰিব পাৰে, তো মই ক'ডটো দি দিম আৰু শ্বৰ্ট মই টেষ্টিং কৰি দেখাম। ইয়াত ক'ড ভৰাই থোৱা আছে, মোক অকল টেষ্টিং কৰা দেখালে হ'ল, মই শ্বৰ্ট কৰি দেখাম। এইটো ক'বল। তো আজিলৈ আহোঁ গাইছ, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই। অসমীয়াত এনেকুৱা ভিডিঅ' বনোৱা মই প্ৰথম।